পাহাৰী ভৈয়ামে বসবাস কৰি গঠন কৰিছে এখন বৃহৎ অসমীয়া সমাজ। নিজস্ব সাজপাৰ, উৎসৱ অনুষ্ঠানেৰে তেওঁলোক প্ৰত্যেকেই এটা আনটোৰ পৰা পৃথক যদিও অসমীয়া হিচাপে এডাল বৃহৎ সাংস্কৃতিক একতাৰ দোলেৰে বান্ধ খাই আছে, যিয়ে অসমক এক সুকীয়া পৰিচয় দাঙি ধৰাত সহায় কৰিছে। আহকচোন অসমীয়া জাতিৰ একতা পৰিলক্ষিত হোৱা বিভিন্ন জাতি জনজাতিৰ নৃত্যসমূহ উপভোগ কৰোঁ।
Thank you.